মহিলাৰ পৰা পুৰুষ সলনি কৰিলে লিংগ। প্ৰথমবাৰৰ বাবে ভাৰতত লিংগ সলনি কৰিলে IRS বিষয়াই। ভাৰতীয় ৰাজহ সেৱা বিভাগৰ জ্যেষ্ঠ বিষয়া IRS M Anusuয়াই ভাৰতীয় প্ৰশাসনিক সেৱাত অন্য এক ইতিহাসৰ সৃষ্টি কৰিলে। জ্যেষ্ঠ মহিলা বিষয়াগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি M Anusuয়াৰ নাম সলনি কৰি নিজৰ নাম ৰাখিলে M Anukriti Surya। ভাৰতীয় প্ৰশাসনিক সেৱাত এনে কাৰ্য প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। ভাৰত চৰকাৰৰ বিষয়াগৰাকীৰ নাম লিংগ সলনি কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাত নাম লিংগ সলনি কৰাৰ M Anukriti Surya হৈছে প্ৰথমগৰাকী বিষয়া। উল্লেখ কৰাৰ প্ৰয়োজন যে M Anusuয়াৰ বয়স বৰ্তমান ৩৫ বছৰ। ২০১৩ বৰ্ষত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিছিল তেওঁ। চেন্নাইত অতিৰিক্ত আয়ুক্ত হিচাপে কেৰিয়াৰ আৰম্ভণি কৰা বিষয়াগৰাকী বৰ্তমান হায়দৰাবাদত কৰ্মৰত। ইফালে M Anukriti Suryৰ এই পদক্ষেপৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে এই বিষয়টোক লৈ স্পষ্টীকৰণ দিছে যে এয়া এক প্ৰগতিশীল কোচ। লিংগ সমতাৰ ক্ষেত্ৰত এই পদক্ষেপ সমাজলৈ যুগান্তকাৰী বাৰ্তা প্ৰেৰণ কৰিব বুলি কয় ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ টাইমছ।